আমাৰ এনেকুৱা হ'ব পাৰে আমি যিখন যিটো ভুল কৰি আহিছে হয়তো তেওঁ আধা ঘণ্টা এঘণ্টা পলম সমাপ্ত কৰিব কাৰণ তেওঁলোকৰ খোৱা বস্তুখিনি থাকে সেই বস্তুখিনি তেওঁলোকে সামৰিক বা শেষ কৰি কেনেহে কৰ্ম হ'ব লাগিব আজি মই আজি সকলোৰে ধন্যবাদ জনাই এই বছৰৰ ৰাস মহোৎসৱ সমাপ্ত হোৱা বুলি কৈছোঁ ধন্যবাদ। মাননীয় আমাৰ কাৰ্যকৰী সভাপতি কাহিলীপাৰা ৰাস কাহিলীপাৰা ৰাস মহোৎসৱ এইবোৰ চাওক। নমস্কাৰ, আমি 5 তাৰিখৰ পৰা আজি বাজীসকল আমাৰ আদি কুটুম্বকে আৰম্ভ কৰি যিসকল আমাৰ ৰাইজ আমি উদাহৰণৰ জনজাতি যুৱকজন পৰিকল্পনাৰ লগতে আমাৰ বিভিন্ন অনুষ্ঠানৰ সহযোগত আমি ৰাস মহোৎসৱখন আজি যিসকল বিষয়ববীয়া আছে যিমানখিনি কষ্ট কৰিলে তাতকৈ বহু কষ্ট আমাৰ যিসকল দাতা তেওঁলোকৰ কষ্ট হয় কাৰণ তেওঁলোকে নিজৰ গাঁঠি ধন দি আমাক যেনেধৰণে সহায় সহযোগিতা আগবাঢ়িলে তেওঁলোক নিজৰ বিষয়ববীয়াৰ মাজত কেতিয়াবা নতুন কথা হ'বও পাৰে বা মানুহৰ অমিল থাকিবও পাৰে কাৰণ ৰাসৰ সময়ত সকলোৱে